নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো নতুন অন্য এটা ভিডিঅ' লৈ। আজি মানে যাম মাছ মাৰিব আৰু আকৌ মানে মাছ মাৰিব যাম। কণ্টেণ্ট নাই, কি কৰিম গাইছ, মানে মাছ মাৰা ভিডিঅ'ই খালি দি থাকিম। আৰু এইটো হ'ল নতুন ষ্টাইলৰ পুৱা মই বনাইছোঁ। এইটো চাওক, বল এটা আছিল, মানে বলটো দি মানে পুৱা বনাই দিছোঁ। এইটো যে ডাঙৰ মাছ তুলিম গাইছ, চাই দিয়ক ভিডিঅ'টো। আৰু আমাৰ এই পথাৰৰ মাজেদি যাই আছোঁ, ইয়াৰ ইটাৰ ভেটা আছে, ইয়াত একেটা হ'ল বৰফিচি। এইটো যাই আছোঁ মই গাইছ। মানে যে মাছ মাৰা মানুহৰ ভিৰ বেছি হৈছে। আৰু এইটো নতুন মানে গাইছ, আৰু এইটো নতুন, আৰু এটা নতুন মানে আমাৰ কুৰবান আলী আৰু পাপলু বোম মাৰি গাইছ, বোম মাৰি চাই লওক আমাৰ কুৰবান আলী আৰু এঙি লাগিছে মানে গাইছ। তই ক'ত ঘৰত যা, বিয়া কৰিছা নেকি তই? বিষয়ে দুই কৈ দিছো দেহা মোক যিটো যোগ ধৰছে তেতিয়াই কৈছে যে ঘৰত যা। মই আৰু দেৰি নকৰো, য'ত তাড়াতাড়ি পুৰা পানীত নামা যাত্ৰা আৰম্ভ হৈ গৈছে। এইবিলাক পানীত নামি যাই আছো আমি পুৰা গাইছ। এয়া জাগা পাইছো গাইছ। এয়া চাওক, ইয়াতে মাৰিম মানে মাছ। সিদিনা যে আহিছিলো ইয়াতে আজি বেলেগ মাছ তুলিম। কানুলি, চিতাল, ৰৌ, মিৰ্কা চব তুলিম মানে গাইছ। চাই থাকক ভিডিঅ', আমাৰ ভিডিঅ' গাইছ। মানে চব বৰশী চৰশী ইয়াতে পেলাই লৈছো। এইবিলাক খালি মাছৰ অপেক্ষা। মাছ লাগিব নে কুৰবান? এই কুৰবান, মাছ লাগিব? আহিব লাগিব মাছ। মানে এই দুটা সিপাৰে মানে দুটা ডাবুল পাট। জয় হিন্দ গাইছ। এয়া চাওক, কৱাই গাইছ, কৱাই চাওক এইটো আৰু তুলিছে আমাৰ কুৰবান আলী ডাঙৰীয়াই। চাওক গাইছ, চাওক হেয়া কি পচবে কাৱৈ। এয়া তুলিছে এটা কাৱৈ গাইছ, কাৱৈ। চাওক মাই গছ কৱে। আৰু এই চাওক, ইয়াক পুঠি মাছ লাগিছে গাইছ লাঙিত। আকৌ দানি দিয়ক হে গাইছ। এয়া চাওক পুঠি মাছ, আৰু ইয়াৰ পুঠি মাছ চাওক কেলা আগভাজাৰ হৈ গৈছে না। আৰু এটা পাপলি মানে চুৰ কৰিছে মানে পুঠি মাছ। চাওক গাইছ, বৰশী বাই থাকি লাভ নাই গাইছ, লাঙি লৈ আহক আৰু মানে পথাৰত মাছ মাৰক। এটা তুলিছে গৰৈ মাছ। এতিয়া বৰশী পেলাই মানে ভাগাত ধৰলা মানে গাইছ। এতিয়া মাছ নাই, কি কৰোঁ এতিয়া? পানী মাজে মানে যাই আছোঁ। এই আগত কুৰবান আছে আৰু ইয়াত মই আৰু যাই আছোঁ গাইছ। বেলেগ এটা লোকেশ্যন চাই থাকক। এয়া চাওক কাৱৈ তুলিছো গাইছ। কাৱৈ লাউৰা হাতে তুলিব পৰা নাই কেলা। এই চাওক কাৱৈ, এই চাওক কাৱৈ সৰু হলিটো তুলিছো গাইছ। মানে কাৱৈ ইহঁতে তুলিব পৰা নাই। এতিয়া আমাৰ ঢৌ কৰি আছে। সিমান এটা মাছ নাপালো, বৰশী চৰশী কচে ললো। আমাৰ গেষ্টিক বৰশী চৰশী কচলা। আৰু কুৰবান ডাঙৰীয়া কি কৈছে একবাৰ বক্তব্য দি দিয়া। আৰু এই কুৰবান ডাঙৰীয়া ডেন্স নাচা তাৰ মাছ পোৱা নাই, তথাপিতো আজি ডেন্স চলছে মানে। যাই আছো গাইছ, আজিৰ কাৰণে ভিডিঅ'টো সমাপ্ত। বাই।